তো ভাই আজি সৰস্বতী পূজা আৰু লগতে ৰিপাব্লিক ডে হেপী ৰিপাব্লিক ডে তো সৰস্বতী পূজাও মানে চাব লাগে তো অলপ সৰস্বতী পূজা মানে সেৱা কৰি আহোঁ সৰস্বতী মাৰ আগত তো তাতে ভালকৈ মানে পৰীক্ষাটো পাছ কৰোঁ আৰু পঢ়িব পৰা হৈছোঁ অলপ। তো ভাইয়াত প্ৰথমতে আহিলোঁ সৰুতে পঢ়া প্ৰাথমিক বিদ্যালয়ত তো এইবিলাক ভাই ভণ্টিসকলে মানে ফুল চুল লৈ আহিছে পূজা কৰিবলৈ তো বিশেষ কাম চাম হোৱা নাই পূজাৰ তো হ'ব লাহে লাহে তো এতিয়া কলেজত গ'লেই বলক। তো ভাই ইয়াত আহিলোঁ চাইকেল লৈ কিন্তু এতিয়া ইহঁতৰ লগত যাব লাগিব ই ৰিক্সাত তো আগৰ চকত ই ৰিক্সাত উঠিম তো ৰখি আছে কলো দাই তো তাৰ লগত যাব লাগিব। তো এইখন হৈছে আমাৰ গাঁৱৰ চৰকাৰী বড়ো প্ৰাথমিক বিদ্যালয় তো চাওক কি ধুনীয়া মানে কি লেভেলত ধুনীয়া কৰিছে আৰু এয়া পূজাৰ কাম চাম হৈ আছে আৰু এতিয়া দাদাহঁতৰ তাতে চাইকেলখন থলোঁ দিলোঁ মানে থৈ দি এতিয়া আমি ই ৰিক্সাত যাম তো চাই দিয়ক। আহি পালে ই ৰিক্সা বেটাৰী ৰিক্সা টমটম তো পিলপিলি চিলচিলি মিলমিলি তো আহি গ'ল মানে আপীবিলাকো আছে তো বাইদেউহঁত তো ইহঁতৰ লগত গৈ আছোঁ মানে মানুহ 7জনে আহিছে হ'লেও ধৰক দক্ষিণখিনি মানুহ আৰু বাটে বাটে এইবিলাক ছোৱালী দেখি আহি আছোঁ মানে সৰস্বতী পূজাত যাই আছে আৰু ল'ৰাবিলাকো আহি আছে দুই এটা মানে আহি আছে সকলোৱে আহিব আৰু আজি সৰস্বতীৰ দিনা আৰু নাহিব না। ইয়াত আহি পালোঁ এইমাত্ৰ তো আহিয়ে পালোঁ ইহঁতক লগ তো বলক আকা লাগে নাকি তো বল হা বলা বলা। আহিয়ে দেখা পালোঁ আপা আপিক ধৰা চৰি আপা নাই তো আপিৰে ধৰা তো এতিয়া ধূপ লৈ যাওঁ লৈ যায় চাকি নহয় ধূপ জ্বলাওঁ আৰু এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী তো কি ধুনীয়া কৰিছে চাওক গেট টেট একদম দেই তো ভাইয়াত আমাৰ মানে স্কুল কলেজত মানে অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই সৰস্বতী পূজা আৰু এখন হৈছে মানে বড়ো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাথৌ পূজা তো এয়া চাওক অসমীয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াতে সেৱা কৰিছে আৰু বড়ো ছাত্ৰ ছাত্ৰীসকলে বাথৌত মানে বাথৌ পূজা যি হৈছে তাতে সেৱা কৰিছে আৰু আমাৰ ছাৰেই মানে পূজাৰী তো বামুণ তো এয়া হ'ল আমাৰ সৰস্বতী মা তো কৃষ্ণ এয়া হ'ল প্ৰসাদ চসাদ একদম ৰেডি কৰাই আছে আৰু এতিয়া পুষ্পাঞ্জলি দি আছে ছাৰে সকলোৱে পুষ্পাঞ্জলি লৈছে আৰু এয়া হৈছে আমাৰ বাথৌ মানে বড়ো ভাই ভণ্টিসকলৰ কাৰণে বাথৌ। এতিয়া আহিছোঁ মানে পিছফালে আহি গ'লোঁ কলেজৰ আৰু এয়া অলপ খানাৰ মানে ডেস্ক বেঞ্চিবিলাক পাৰিছে তো যোৱা বছৰ কি একদম মানে দালি বিলে কিনে একদম ফাউকা খেলা হৈ গৈছে একদম সেই গৈছিল তো বৰষুণত ভিজি গৈছিলোঁ ইয়াত এতিয়া খাবৰ সময় হ'ল আৰু বেয়া ভোক লাগছি তো যোৱা বছৰ কি যি হৈছিল মানে দালি বিলে মানে মই একদম ফাউকা খেলাৰ দৰে হৈছিল তো মানে ভাইহঁত তো আমাৰ কলেজত মানে সৰস্বতী পূজাৰ দায়িত্বখিনি মানে খানাৰ দায়িত্বখিনি মানে ফাৰ্ষ্ট ইয়াৰত থাকে তো যোৱা বছৰ ময়ো ফাৰ্ষ্ট ইয়াৰত আছিলোঁ তো দালি বিলাইছিলোঁ তো দালি বিলাতে মানে ফাউকা খেলাৰ দৰে একদম মোৰ মানে লং পেণ্টটো একদম হালধীয়া আহিছিল। ভাইয়াত এতিয়া চাওক মই আমাৰ কলেজত ভাত খাব আহিছোঁ কিন্তু এতিয়া চাওক আৰু আঞ্চলিক মানে মহাবিদ্যালয়ত মই ভাত খাই আহিলোঁ আৰু এতিয়া ইয়াতে খাই আছোঁ তো কেনে লাগছি বিনাল ভাই সঁচাকৈয়ে বহুত ভাল হৈছে তো দুইবাৰ খালোঁ কিন্তু বেছি খাব পৰা নাই মই পূজা মজা লাগছে সঁচাই মই দুইবাৰ খালোঁ লাগিব খাৱা দুইবাৰে খালি বিদ্যা কৈছোঁ তো ভাই ইয়াত যাম হৈ গৈছি তো যাবৰ হ'ল তো সৰস্বতী পূজা উঠে ধৰক তো ভাই ইয়াত সৰস্বতী পূজা আৰু লগতে বন্ধু বান্ধৱীসকলক টাটা বাই দি ঘৰলৈ আহি আছোঁ গোপাল দা মই অনুপ ভাই আপোনালোকৰ লগত তো এনেই এটা সৰস্বতী পূজাৰ ভিডিঅ' বনাই দিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমাৰ ফটো উঠি কিনে আমি এটা জেগাত আমি ইয়াত গাড়ী যাই থাকিম সেলফি লেলে ৰে তো ভাই এতিয়া সেলফি উঠি ঘৰলৈ যাম দিয়ক।